এই কৰোনা মহামাৰীয়ে মানুহৰ জীৱনক বিভিন্ন ধৰণে চুই গৈছে। প্ৰত্যেকটো বৰ্গই ইয়াত ক্ষতিগ্ৰস্ত হৈছে, কোনো সন্দেহ নাই। কিন্তু তাৰ মাজতে এটা বৰ বেদনাদায়ক অকথিত এটা দিশ আছে, যিটো মই আজি আঙুলিয়াই দিব খুজিছো, যে আজি অসম চৰকাৰৰ মন্ত্ৰীয়ে কৈছে যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অসমৰ পৰা যোৱা 10 লাখ মান শ্ৰমিক আছে। মোৰ মতে হিচাপটো অলপ বেছি হয়। মোৰ মতে প্ৰায় 12 লাখৰ পৰা 15 লাখ শ্ৰমিক আছে। অসমৰ বিভিন্ন জিলাৰ পৰা গৈ পেলাই কাম কৰি আছে, সৰু সুৰা, ক'ৰবাত টাইলছ ফেক্টৰীত কাম কৰিছে, কোনোবাই চিমেণ্ট ফেক্টৰীত কাম কৰিছে, বিভিন্ন ধৰণে তেওঁলোকে উপাৰ্জন কৰি আহিছে। এই প্ৰব্ৰজিত শ্ৰমিক বিলাকে প্ৰতি মাহে অসমত থকা তেওঁলোকৰ পৰিয়াললৈ পইচা মাহে প্ৰায় গড় হিচাপে 3,000কে এটা পৰিয়ালত এজন শ্ৰমিকে পঠিয়ায়। আৰু যদি 10 লাখ শ্ৰমিকো আছে মন্ত্ৰীয়ে কোৱাৰ দৰে, 10 লাখ শ্ৰমিকে যদি প্ৰতি মাহে গড়ে 3,000কে টকা যদি তেওঁলোকৰ নিজৰ পৰিয়াললৈ পঠিয়ায়, তাৰমানে প্ৰতি মাহে অসমে 300 কোটি টকা লাভ কৰে। অসমৰ অৰ্থনীতি, অসমৰ অৰ্থ ব্যৱস্থাই 300 কোটি টকা আহৰণ কৰে। আৰু প্ৰতি বছৰে 3,600 কোটি টকা অসমে এই প্ৰব্ৰজিত শ্ৰমিক বিলাকৰ পৰা অসমে পায়। আৰু এই 3,600 কোটি টকাই আমাৰ অৰ্থনীতিক সজীৱ কৰি ৰাখে, অৰ্থনীতিক সবল কৰি ৰাখে, টনকিয়াল কৰি ৰাখে। আজি এই প্ৰব্ৰজিত শ্ৰমিকসকল ভীষণভাৱে সমস্যাত পৰিছে। আজি জীৱন মৰণৰ সমস্যা হৈছে। কাৰণ হয়তো 2 লাখ মান, এই 10 লাখৰ ভিতৰত 2 লাখ মান শ্ৰমিক হয়তো ঘূৰি আহিছে নিজৰ নিজৰ জেগালৈ, কিন্তু বাকী 8ৰ পৰা 10 লাখ শ্ৰমিক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আবদ্ধ হৈ আছে। গতিকে এয়া সময় হ'ল অসমৰ চৰকাৰে এই প্ৰব্ৰজিত শ্ৰমিক বিলাকক প্ৰতিদান দিয়াৰ। অসম চৰকাৰৰ দায়িত্ব আছে। অসম চৰকাৰে অবিলম্বে, কাৰণ এই শ্ৰমিক বিলাকৰ কোনো এতিয়া সঞ্চিত পইচা নাই, তেওঁলোকে সকলো হাতত থকা পইচা তেওঁলোকে শেষ কৰি পেলাইছে, খাবলৈ পইচা নাই এতিয়া তেওঁলোকৰ। আৰু এইটো নহয় যে তেওঁলোকৰ পৰিয়ালে এতিয়া শ্ৰমিক বিলাকৰ বেংকৰ একাউণ্টত পইচা পঠিয়াব, কাৰণ এই পৰিয়াল বিলাকেও এওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছিলে ইমান দিনে। গতিকে এই শ্ৰমিক বিলাকক এতিয়া অসম চৰকাৰে, কাৰণ তেওঁলোকৰ চাকৰি বাকৰি নাই, কল কাৰখানা বন্ধ, তেওঁলোকে খাবলৈ একো সমল নাই, তেওঁলোকে অনাহাৰে আছে, বহুত ধৰণৰ মেছেজ আহিছে, তেওঁলোকে অনাহাৰে আছে, পানী খাই আছে। গতিকে তেওঁলোকক অবিলম্বে অসম চৰকাৰে এতিয়া শ্ৰমিক ট্ৰেইন বিলাকৰ, শ্ৰমিক স্পেচিয়েল ট্ৰেইন যিবিলাক অন্য ৰাজ্যই কৰিছে, বিভিন্ন জেগাৰ পৰা, চুৰাটৰ পৰা আহক, এখন হায়দৰাবাদৰ পৰা আহক, এখন দিল্লীৰ পৰা যাওক, এখন লক্ষ্ণৌৰ পৰা যাওক, এখন কলিকতাৰ পৰা যাওক, এনেধৰণে এই শ্ৰমিক বিলাকক এতিয়া অসমৰ ঘৰৰ ল'ৰা ঘৰলৈ উভতাই আনিব লাগিব। কাৰণ তেওঁলোকে অৰ্ধাহাৰে অনাহাৰে বিভিন্ন জেগাত তেওঁলোকে আবদ্ধ হৈ আছে, আৰু তেওঁলোকে অনাহাৰে এতিয়া মৃত্যুবৰণো হয়তো কৰিব লগা এটা সমস্যা, এটা অৱস্থা আহি পৰিছে। গতিকে মই অসম চৰকাৰক কাতৰ অনুৰোধ জনাইছো যে অসম চৰকাৰৰ দায়িত্ব আছে। কেৱল এই মিছ কল দিলেই নহব। এই মিছ কলটো ভাল এটা পদক্ষেপ তেওঁলোকে লৈছিলে, কিন্তু এই পদক্ষেপে সকলো দিশ সামৰি ল'ব পৰা নাই। গতিকে এই শ্ৰমিকসকলক প্ৰণালীগতভাৱে, ছাত্ৰ ছাত্ৰীসকলক যেনেকে আনিছে, ছাত্ৰ ছাত্ৰীসকলৰ লগতে কেঞ্চাৰ ৰোগীসকলক অলপ আনিছে, অলপ বাহিৰত আছে। কেঞ্চাৰ ৰোগী, ছাত্ৰ ছাত্ৰী আৰু এই শ্ৰমিকসকলক আমি অসমলৈ যুদ্ধকালীন প্ৰস্তুতিৰে সৈতে আমি অসমলৈ লৈ অনাটো দৰকাৰ হ'ব। কাৰণ তেওঁলোকৰ এতিয়া না জল না স্থল, হাহাকাৰ অৱস্থাত তেওঁলোকে আছে। তেওঁলোকৰ কাতৰ অনুৰোধ যাতে অসম চৰকাৰে এইটো এটা প্ৰণালীগত ব্যৱস্থা গ্ৰহণ কৰে।